Hi, hello guys, welcome back to my YouTube channel Joraki Vlogs. So guys, আগৰ ব্লগত দেখা পাইছিল মই বজাৰত গৈছিলোঁ বেংকত পইচা উঠাৰ কাৰণে। তো সেইদিনাতো মই বেংকটো খোলা পোৱা নাছিলোঁ। তো গাইজ সেইদিনা দৰে আজিও মই যাই আছোঁ। তো গাইজ খোলা পাম নে নাই এতিয়া গম নাপাওঁ। তো এতিয়া গ'লেহে গম পাম। তো গাইজ ব্লগটো চাই থাকিব। তো এতিয়া যাওঁ ব্লগ দেৰি নকৰি। ভিডিঅ'টো চাই থাকিব বজাৰত যাই আছোঁ বেংকত এতিয়া বেংকটো খোলা পাম নে নাই গম নাপাওঁ গ'লেহে গম পাম ভিডিঅ'টো চাই থাকিব আৰু আমাৰ গাঁৱৰ ৰাস্তাবোৰ চাইছে নে গাইছ কেনেকুৱা বৰষুণে আহি এতিয়া বতৰটো ভাল নহয় ইমান ৰাস্তাবোৰ ইমানেই বেয়া ইমান যদি বৰষুণ নামে ইমান বেয়া চাইছে না গাইছ তেতিয়াহে অলপ ভাল ৰাস্তা পাব গাইছ ভিডিঅ'টো চাই থাকিব যি বতাহ উঠিছে এতিয়া বৰষুণে আহে নেকি এতিয়া বজাৰটো পাম তো পাই পেলাই আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ গাইজ এতিয়া মই বেংকত ডাইৰেক্ট সোমাই আছোঁ পইচা উঠাই পেলাই লগ কৰি আছোঁ গাইজ মই এতিয়া পইচা থৈছে উঠাই বাইকৰ ওচৰত আহিছিলোঁ এইখিনি তাৰমানে কেমেৰা বন্ধ থকা অলপ বৰষুণ দিছিল তো সেইকাৰণে মই বাইকটো অলপ মুচি পেলাই এতিয়া আৰু ঘৰৰ ফালে যাই আছোঁ তো গাইজ ভিডিঅ'টো চাই থাকক গাইজ এটা কথা হ'ল মানে কি গাড়ীটো বেয়া হৈছে এই নাওখেলা চাবলৈ গৈছিলোঁ সেইদিনা মানে গাড়ীটো চেল্ফ বেয়া হৈছে এতিয়া মানে কিক মাৰিব লাগে সেইকাৰণে অলপ অসুবিধা হৈছে গাইজ ভেড়াবিলাক সন্মুখত আহিছে চব মানে ব্ৰেকটো নামানি মই আজি তলতে পৰিলোঁ হয় আৰু ময়ো বাগৰি গ'লোঁ হয় বাচিলোঁ অলপৰ কাৰণে ভিডিঅ'টো চাই থাকক আমাৰ গাঁৱৰ এনেকুৱাই ৰাস্তাবোৰে এনেকুৱাই মানুহে এই চাওক আমি এতিয়া ছাগলীবিলাক আহিছে আৰু এতিয়া পইচা উঠাই লৈ এতিয়া আকৌ ঘৰত যাই আছোঁ আহোঁতে সেইফালে আহিছোঁ এতিয়া যাওঁতে এইফালেদি যাই আছোঁ গাইজ এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ বহুতে ভিডিঅ'বিলাক চায় কিন্তু ভিডিঅ'টো লাইক নকৰে আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰে তো আপোনালোকৰ সৰু ভাইটি বুলি মোক মৰম আশীৰ্বাদ দিব আৰু ভিডিঅ'বিলাক চাই এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ কাৰণে মই ডেইলি এনেকুৱাকৈ ভিডিঅ' বনাওঁ মই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকে যদি লাইক নকৰে চেনেলটো ছাবস্ক্ৰাইব নকৰে তেনেহ'লে কোনে আমাক ইমান মৰম দিব আশীৰ্বাদ দিব যে আমি আগুৱাই যাম তো আপোনালোকে মৰম আশীৰ্বাদত যাতে আমি আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰি আপোনালোকে ভিডিঅ'বিলাক চাব তো গাইজ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো